হাই গাইজ, মই প্ৰশান্ত দেউৰী PDMV ইউটিউব চেনেল তৰফৰ পৰা মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া 2 নং ভাতগাজ গাঁৱত পালোহি। আপোনালোকে ইতিমধ্যে গম পাইছে, ইয়াতে পুখুৰীত বৰশী মাছ ধৰা প্ৰতিযোগিতা এটা পাতি আছে। আমি পুখুৰীটোলৈ বুলি আহি আছোঁ। পুখুৰীটো দেখাম আৰু কমিটিৰ লগতো আমি কথা বতৰা হ'ম, সেইখিনিও আমি জনাম। নিয়মাৱলীৰ বিষয়ে প্ৰতিযোগীসকলে আজিৰ ভিডিঅ'ৰ যোগেদি কমিটিৰ মুখৰ পৰা আপোনালোকে জানিব পাৰিব নিয়মাৱলীৰ বিষয়ে। আমি পাই গ'লোহি পুখুৰীটো। পুখুৰীটো আমি দেখাম। মই আপোনালোকে এই পুখুৰীটোতে মানে মাছ ধৰা প্ৰতিযোগিতাটো হ'ব, বৰশী বোৱা। মই দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক সম্পূৰ্ণ কেনেকুৱা ধৰণে পানী, ইয়াত মানে পানীটো ধুনীয়াকৈ ফাইনেলি আমি পুখুৰীটো পাইছিলোঁ আৰু এই পুখুৰীটো খুব সুন্দৰভাৱে ইয়াতে ব্যৱস্থা কৰি ৰখা হৈছে। প্ৰতিযোগিতা আৰম্ভ কৰিব আৰু যিদিনাখন আপোনালোকে যোৱাৰ পুখুৰী ইয়াত এই পুখুৰীটো আপোনালোকে যিটো এডভাৰটাইজমেণ্ট পাই আছিলে, সেই পুখুৰীটোৱে এইটোৱে। প্ৰতিযোগীসকল আহি পেলাই এইটো পুখুৰীতে বৰশী বাব লাগিব। মই আপোনালোকক ভিডিঅ' যোগে আজি দেখাব চেষ্টা কৰিছোঁ। যথেষ্ট ডাঙৰ পুখুৰী হয় আৰু মাছবিলাকো যদি দেখা পোৱা যায়, মাছবিলাককো মই দেখুৱাম আপোনালোকক কেনেকুৱা চাইজৰ মাছ আছে, কি কি মাছ আছে এইবিলাক দেখুৱাম। খুব ধুনীয়াকৈ ইয়াত এটা ব্যৱস্থা কৰি ৰাখিছে কিন্তু পুখুৰীটো। এইটো পানী মানে এই বস্তুটো এনেকৈ হেৰি কৰিছে যাতে মাছবিলাকৰ কাৰণে সুবিধা হয়। এইবোৰ ডাঙৰ ডাঙৰ দেই, মাছবিলাক যথেষ্ট ডাঙৰ। মই ভিডিঅ'ৰ যোগেদি আপোনাৰ এই দেখিছে আপুনি কিমান ডাঙৰ মাছ আছে। মাছৰ চাইজটো ইমান সৰু নহয়, এই মাছেই মাছ গোটেইবোৰ ডাঙৰ ডাঙৰ, যথেষ্ট ডাঙৰ মাছ। মই দেখুৱাব চেষ্টা কৰি আছোঁ পুখুৰীৰ চাৰিওফালে এইবোৰ বহুত ডাঙৰ ডাঙৰ মাছ খেলিছে। আমাৰ বৰশী বাবলৈ অহা প্ৰতিযোগীসকলক মই আগতীয়াকৈ পুখুৰীটোৰ মাছবিলাককে দেখুৱাই দিলোঁ। সকলোকে ব্যস্তবিলাক যাচিছোঁ। যিসকল প্ৰতিযোগীয়ে ইয়াত মানে মাছ ধৰিবলৈ আহিব, তেওঁলোকক মই সকলোকে ব্যস্তবিলাক যাচিছোঁ। মাছবিলাক যথেষ্ট কিন্তু ডাঙৰ আৰু চাৰিওফালে বেছ ধুনীয়াকৈ ছাঁ আছে। আপোনালোকে যিকোনো ছাঁ জেগাত মানে থাকি পেলাই বেছ ধুনীয়াকৈ বৰশী মানে টোপাব পাৰিব। আৰু মাছবিলাক মই দেখাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে। আৰু যদি ডাঙৰ মাছ দেখিবলৈ পোৱা যায় দেখাম আপোনালোকক। পুখুৰী দুটা আছে, ইয়াত এটা আছে, সিফালেও আছে আৰু পাৰ্টকৈ যথেষ্ট ইয়াত বনাই ৰাখিছে, ব্যৱস্থাটো কৰি ৰাখিছে। মাছবোৰ যথেষ্ট, মই দেখাততো মাছবিলাক ডাঙৰেই দেখিলোঁ। গতিকে মই দেখালোঁ আপোনালোকক যিমান পাৰোঁ। এই পুখুৰীটোতে হ'ব বৰশী বোৱা প্ৰতিযোগিতাটো। আপোনালোকে যিটো আজি তাৰিখলৈকে যিটো মানে পাই আছিলে এডভাৰটাইজ, সেই পুখুৰীটো মই দেখালোঁ আৰু আপোনালোকক মাছটো দেখালোঁ কেনেকুৱা ধৰণৰ ডাঙৰ হৈছে। কমিটিৰ কমিটিৰ মানুহখিনি এফালতিকৈ ওলাই গৈছে। এতিয়া যদি তেখেতলোকক লগ পাওঁ, সেইখিনিকো আজি ভিডিঅ'ৰ যোগেদি মই আপোনালোকৰ নিয়মাৱলীৰ বিষয়ে কেনেকৈ যোগাযোগ কৰিব লাগিব, এইখিনি গোটেইখিনি মই দেখাব চেষ্টা কৰিম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এনেকুৱা ছাঁ আছে কিছুমান পজিশ্যন, কিন্তু বগৰী গছৰ তলত ইয়াতে সেই ডাঙৰ মাছ খেলি আছে। মই দেখাবলৈ চেষ্টা কৰিছোঁ। মাছজনী অলপমান কিছু দূৰত আছে বাৰু, খেলি আছে। ডাঙৰ মাছ হয়, টুপুক মাৰি আছে। ই দেখিলে আপোনালোকে
গম পাইছে ছ'চিয়েল মিডিয়াৰ যোগেদি ফেচবুকৰ যোগেদি 2 নং ভাতগাজ গাঁৱত বৰশী বোৱা মাছ প্ৰতিযোগিতা এটা মাছৰ মানে বৰশী বোৱা প্ৰতিযোগিতা এটা আয়োজন কৰা হৈছে। সেই পুখুৰীটোৰ দৃশ্যাংশ আজি মই আপোনালোকক দেখাব আহিছোঁ। মই সেই থানতে আছোঁ। এইফালে চাৰিওফালে এই পুখুৰীটো মই অকণমান ভিডিঅ'ত মানে দেখাব চেষ্টা কৰি আছোঁ দেই। আৰু ইয়াতে হ'ব, আপোনালোকে হয়তো দেখা নাই পুখুৰীটো, কিন্তু অনলাইন যোগে বা অফলাইন যোগে আপোনালোকে হয়তো ইতিমধ্যে প্ৰতিযোগিতাৰ নাম তালিকাকৰণ কৰিছে চাগে। মই সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক মই বেষ্টবিলাক যাচিছোঁ আৰু ভাবিলোঁ আজি পুখুৰীটো প্ৰতিযোগীসকলৰ কাৰণে দেখুৱাওঁ আৰু মাছবিলাকো অলপ পাৰিলে দেখাম, এনেকুৱা ধৰণৰ এটা উদ্দেশ্য লৈ পেলাই আহিলোঁ। ভিডিঅ' এইটো তুলিলোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। আপোনালোকৰ প্ৰতিযোগিতাৰ যিটো প্ৰৱেশ টিকট লোৱা এইটো ব্যৱস্থা ইতিমধ্যে চলি আছে। আমি কমিটিৰ মানুহ অলপ পাছতে লগ পাম, তেখেতলোকৰ সৈতে কথা বতৰা হ'ম। আৰু ইয়াতে প্ৰতিযোগীসকলৰ নামভৰ্তি তালিকাকৰণৰ কাম হৈ আছে ইতিমধ্যে দেই। আৰু তেখেতলোকৰ যোগাযোগৰ নাম্বাৰ মই ইতিমধ্যে আপোনালোকক এই স্ক্ৰীণত দেখাবলৈ চেষ্টা কৰি আছোঁ। গোটেই চাৰিওফালে মই গোটেই দৃশ্যাংশ, এই পুখুৰীটো গোটেই দৃশ্যাংশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। ধাপে ধাপে ধুনীয়াকৈ এনেকৈ কল বাৰী আছে, ছাঁ আছে, মাছবিলাক ইয়াত খেলি আছে। সেই মাছবিলাককো মই দেখাম আপোনালোকক ধুনীয়াকৈ। পুখুৰীটো যথেষ্ট এখুৰা বেখুৰাকৈ বহুত ডাঙৰ আছে। মাছবিলাক আমি দেখিলোঁ বাৰু, আৰু ভিডিঅ'ৰ যোগেদিও অলপ মই দেখাব চেষ্টা কৰি আছোঁ আপোনালোকক। অলপ ওলালি দেখাই দিম মই ভিডিঅ'ৰ যোগেদি আপোনালোকক। ফাইনেলি গাইজ, আমি এতিয়া ঘৰলৈ ঘূৰিবলৈ লৈছোঁ দেই। এইটোৱে ৰাস্তাটো যিটো বাটেৰে পুখুৰীলৈ আহিব পাৰি। ইয়াকো এটা বেছ ধুনীয়া মানে দেশী উপায়েৰে জেওৰা মাৰি বৰ ধুনীয়াকৈ বনাই ৰাখিছে। গতিকে এই বাটে আমি পুনৰ মানে ঘৰলৈ আকৌ ঘূৰিছোঁ। এইখন ৰঙাকৈ ওপৰত বাইকখন আছে, সেইখন বাইকতে আমি আহিছিলোঁ। এতিয়া আমি যাবলৈ লৈছোঁ। কমিটিৰ মানুহখিনি লগ পোৱা নগ'ল, যি কাৰণত আজিৰ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ কমিটিৰ সৈতে আমি কথা বতৰা পাতি কিছু কথা দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু তেখেতলোক নথকাৰ কাৰণে দেখুৱাব পৰা নগ'ল, দুখিত। আমি আৰু এদিন আহিম। মই সেইদিনাখন সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এইটোৱে হৈছে মথাউৰি। এই ৰাস্তাটো আপোনালোকৰ এড্ৰেছ এই ছিগনেল এইটোৱে আছে। এইটো ৰাস্তাইদি আপোনালোকে আহিব লাগিব। এনেকৈ বেৰা দিয়া আছে, এই বেৰা দি এনেকৈ এই গোটেই লোকেশ্যনটো আছে। আৰু সেইটোৱে হৈছে পুখুৰীটো। দেখিলোঁ ইয়াত ইটা মৰা এটা ঘৰ আছে। এইটো ইটা মৰা ঘৰ, এনেকৈ বেৰা দিয়া আছে। তাৰপাছত তাত আছে পুখুৰীটো। তো আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম।